হেল্ল' এভৰিৱান বন্ধুসকল আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ ভালে আছে বন্ধুসকল আজি আপোনালোকলৈ মই আৰু এটি নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই পেলে বহুত উৎসাহিত হ'ব আৰু ভিডিঅ'টো শেষলৈকৈ চোৱাৰ আমন্ত্ৰণ জনালোঁ বন্ধুসকল এতিয়া আপুনি যি খাব হজম হৈ যাব হয় আজি এনেকুৱা এবিধ ৰেমেডিছৰ বিষয়ে ক'বলৈ গৈ আছোঁ এইবিধ ৰেমেডিছ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ পাচন প্ৰক্ৰিয়া দ্ৰুত হ'ব আপোনালোকৰ হজম শক্তি উন্নত হ'ব বন্ধুসকল এই ৰেমেডিছটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ পাচন প্ৰক্ৰিয়া দ্ৰুত হ'ব আৰু আপোনাৰ বডিত বেলেগ কি বেনিফিটছ দিব সেই বিষয়েও আজি আলোচনা কৰিম তেন্তে আহক পলম নকৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই বিষয়ে বিতংভাৱে হয় বন্ধুসকল ৰাতিপুৱা খালী পেটত গেছৰ টেবলেট এটা বা কেপচুল এটা নোখোৱা মানুহৰ সংখ্যা খুব কমি ওলাব বহুত মানুহে ৰাতিপুৱা গেছৰ টেবলেট খাবলগীয়া হয় বন্ধুসকল ইয়াৰ উপৰিও আপোনাৰ হজম শক্তি বৃদ্ধি কৰাৰ বাবে বা আপোনাৰ কোষ্ঠকাঠিন্য আপোনাৰ ৰাতিপুৱা লেট্ৰিন ক্লিয়াৰ নোহোৱা এনেকুৱা পেটৰ বিভিন্ন সমস্যাৰ কাৰণে আপোনালোকে লিভাৰ টনিক এনজাইম কেপচুল এনজাইম টেবলেট এনজাইম চিৰাপ এনেকুৱা বিভিন্ন প্ৰকাৰৰ ঔষধ ব্যৱহাৰ কৰিবলগীয়া হৈছে বন্ধুসকল সেইবোৰ ব্যৱহাৰ কৰি আপোনালোকে হয়তো পৰিত্ৰাণ পাইছে কিন্তু বন্ধুসকল নেচাৰে অৰ্থাৎ প্ৰকৃতিয়ে আমাক তেনেকুৱা বহুত উপাদান দি থৈছে যিবিলাক ব্যৱহাৰ কৰি আপোনালোকে এনেকুৱা সমস্যাৰ পৰা অতি শীঘ্ৰে মুক্তি লাভ কৰিব পাৰিব হয় বন্ধুসকল আজি মই তেনেকুৱা এবিধ ৰেমেডিছৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেইবিধ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ এইটো সমস্যা আপোনালোকৰ পেটৰ এই যি সমস্যা এই সমস্যাৰ পৰা খুব সোনকালে মুক্তি লাভ কৰিব পাৰিব বন্ধুসকল এতিয়া আহক এই ৰেমেডিছটো আমি কেনেকৈ বনাম কেনেকৈ ইয়াক ব্যৱহাৰ কৰিম আৰু ইয়াৰ কি গুণাগুণ আছে সেই বিষয়ে অকণমান থুলমূলকে জানি লওঁ বন্ধুসকল এই ৰেমেডিছটো বনাবলৈ আপোনালোকক 5টা ইনগ্ৰেডিয়েণ্টছ লাগিব আৰু সেই 5টা ইনগ্ৰেডিয়েণ্টছ আপোনাৰ পাকঘৰতে উপলব্ধ অৰ্থাৎ আপোনাৰ ঘৰতে আছে খুব বেছি আপুনি ওচৰৰ গ্ৰচাৰী দোকান এখনতহে যাব লাগিব বন্ধুসকল এই ৰেমেডিছটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব বাচ্চাৰ পৰা ডাঙৰলৈ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব পুৰুষ মহিলা উভয়ে পাৰিব কিন্তু গৰ্ভৱতী মহিলাই এই ৰেমেডিছটো ব্যৱহাৰ কৰিব নালাগে বন্ধুসকল এই ৰেমেডিছটো বনাবলৈ আপোনাক যিকেইটা ইনগ্ৰেডিয়েণ্টছ লাগিব সেইকেইটা হৈছে কাউমিন অৰ্থাৎ জিৰা তাৰ পাছত আপোনাক লাগিব ড্ৰাই জিঞ্জাৰ অৰ্থাৎ শুকান আদা ইয়াৰ লগত আপোনাক লাগিব ৰক সল্ট অৰ্থাৎ ক'লা নিমখ তাৰ লগত আপোনাক লাগিব লং পেপাৰ অৰ্থাৎ পিপলি আৰু আপোনাক লাগিব ব্লেক পেপাৰ অৰ্থাৎ জালুক এই 5টা ইনগ্ৰেডিয়েণ্টছ দি পেলাই আপুনি এই ৰেমেডিছটো বনাব লাগিব এতিয়া বন্ধুসকল আহক প্ৰথমতে এই 5টা ইনগ্ৰেডিয়েণ্টছ দি পেলাই যে আপুনি ৰেমেডিছটো বনাবলৈ গৈ আছে এই ৰেমেডিছটো কেৱল যে আপোনাৰ হজম শক্তি বৃদ্ধি কৰিব বা আপোনাৰ পাচন প্ৰক্ৰিয়া দ্ৰুত কৰিব সেয়া এনে ইয়াৰ আৰু কিবা বেনিফিটছ আছে সেই বিষয়ে অকণমান জানি লওঁ বন্ধুসকল আপোনালোকে হয়তো ঘৰত গেছৰ টেবলেট আনি থৈ দিয়ে বহুত দামী গেছৰ টেবলেট বা গেছৰ বটল ইত্যাদি হজমৰ ঔষধ আনি ঘৰত থৈ দিয়ে মই কৈছোঁ যে আপোনালোকে এই ৰেমেডিছটো বনাই পেলাই ঘৰত ষ্ট'ৰ কৰক আৰু এইটো আপোনালোকে ব্যৱহাৰ কৰক আপোনালোকে পাৰ্শ্বক্ৰিয়াবিহীন এবিধ গেছৰ ঔষধ বন্ধুসকল কেৱল গেছৰ ঔষধে নহয় এইবিধ আপোনাৰ কাৰণে কোষ্ঠকাঠিন্যৰ সমস্যা আপোনাৰ ৰাতিপুৱা পেট চাফা নোহোৱা এনেকুৱা বিভিন্ন প্ৰকাৰৰ পেটৰ সমস্যাৰ পৰা আপোনাক মুক্ত কৰিব ইয়াৰ উপৰিও এই ৰেমেডিছটোৰ এই যে আপুনি ব্যৱহাৰ কৰিছে যিকেইটা ইনগ্ৰেডিয়েণ্টছ এইকেইটা ইনগ্ৰেডিয়েণ্টছৰ আৰু কি বেনিফিটছ আছে সেই বিষয়ে আজি অকণমান জানি লওক বন্ধুসকল ইয়াত আপুনি ব্যৱহাৰ কৰা প্ৰথম যিটো ইনগ্ৰেডিয়েণ্টছ জিৰা এই জিৰাৰ বিষয়ে অকণমান জানোৱা হওক বন্ধুসকল জিৰাই আপোনাৰ পাচন শক্তি দ্ৰুত কৰিব বা আপোনাৰ হজম শক্তি বৃদ্ধি কৰিব এইটোতো খাটাং তাৰ উপৰিও বন্ধুসকল এই জিৰাই আপোনাৰ ৱেট লছৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আপোনাৰ পেটত যিটো অতিৰিক্ত চৰ্বি জমা হৈছে সেই চৰ্বিখিনি বাৰ্ণ কৰি আপোনাক ওজন কমোৱাত যথেষ্ট সহায় কৰিব এই জিৰাই ইয়াৰ উপৰিও বন্ধুসকল কেঞ্চাৰ বীজাণু যদি আপোনাৰ পেটত থাকে সেয়াও নষ্ট কৰি দিব এই জিৰাই আপোনাৰ টোপনি নোহোৱা যিটো সমস্যা সেয়াও সমাধান কৰিব এষ্টেমা সমস্যাৰ পৰা আপোনাক বচাই ৰাখিব আপোনাৰ বডিত নতুন তেজ গঠন হোৱাত সহায় কৰিব এই জিৰাই এনেকুৱা বন্ধুসকল জিৰাৰ বহুত ধৰণৰ বেনিফিটছ আছে আপোনাৰ মোৰ বডিৰ ক্ষেত্ৰত বন্ধুসকল এতিয়া এই ৰেমেডিছটোত আপোনালোকে ব্যৱহাৰ কৰিবলগীয়া দ্বিতীয় যিটো ইনগ্ৰেডিয়েণ্ট সেইটো হৈছে ড্ৰাই জিঞ্জাৰ অৰ্থাৎ শুকান আদা
বন্ধুসকল শুকান আদাৰ বেনিফিটছৰ বিষয়ে আপোনালোকে বহুতে হয়তো বহুত কথা জানে বন্ধুসকল এই শুকান আদাৰ ব্যৱহাৰে আপোনাৰ পেটত যে কেৱল হজম শক্তি বৃদ্ধি কৰিব সেয়াও নহয় আপোনাৰ যেটো খালে বমি বমি ভাব লাগে সেয়াও নোহোৱা কৰিব আপোনাৰ পেটৰ বিষ বা আপোনাৰ গাঁঠিৰ বিষ এনেকুৱা আমাৰ বডিৰ বিভিন্ন বিষৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব ইয়াৰ উপৰিও বন্ধুসকল এই আদাই আপোনাৰ বডিৰ ইমিউনিটি বৃদ্ধি কৰিব আপোনাৰ ইমিউনিটি বুষ্ট কৰিব ইয়াৰ উপৰিও বন্ধুসকল এই আদাৰ ব্যৱহাৰে আপোনাৰ যেটো পেইন পেটৰ পেইন সেই পেইনো নোহোৱা কৰিব যদি আপোনাৰ পেট ফুলি আছে আপোনাৰ বমি লাগিছে হেয়াও নোহোৱা কৰিব বন্ধুসকল আদাৰ ব্যৱহাৰে ওয়েট লছৰ ক্ষেত্ৰতো সহায় কৰিব আপোনাৰ স্কিনৰ সমস্যা নোহোৱা কৰিব আপোনাৰ যদি ডিঙিত খুৰখুৰণি আছে হেয়াও নোহোৱা কৰিব এনেকুৱা গাঁঠিত যদি পেইন থাকে সেই পেইনৰ ক্ষেত্ৰতো আদাই যথেষ্ট সহায় কৰিব বন্ধুসকল কেৱল যে আপোনাৰ হজম শক্তি বৃদ্ধি কৰিব হেয়াও নহয় সেই কাৰণে কৈছো বন্ধুসকল এই ৰেমেডিটো আপোনালোকে ঘৰত বনাই ৰাখিলে আপোনালোকৰ বহুত ক্ষেত্ৰত বেনিফিটস আহি যাব বন্ধুসকল এই ৰেমেডিটো বনাবলৈ এতিয়া তৃতীয় জীবিত ইনগ্ৰেডিয়েন্টস হেতু হৈছে ৰক সল্ট অৰ্থাৎ কোলা নিমখ বন্ধুসকল এই কোলা নিমখৰ ব্যৱহাৰ আপোনালোকে বহুতেই জানে কিন্তু নজনাসকলক কৈছো বিশ্ব স্বাস্থ্য সংস্থাই কৈছে আমি যেটো বগা নিমখ ব্যৱহাৰ কৰো এই বগা নিমখটো আপোনাৰ বেছি দিন ব্যৱহাৰ কৰাৰ ফলত কি হয় আপোনাৰ হাৰ্ট এটেক ষ্ট্ৰোক আপোনাৰ ৰক্তচাপ এইবোৰ বেমাৰ বাঢ়ি যায় যদি আপুনি তাৰ ঠাইত এই কোলা নিমখটো ব্যৱহাৰ কৰে আপুনি দুগুণ বেনিফিটছ পাব এই কোলা নিমখৰ ব্যৱহাৰে আপোনাৰ হজম শক্তিটো বৃদ্ধি কৰিব তাৰ উপৰিও আপোনাৰ দুৰ্বলতা ক্লান্তি এইবোৰ নোহোৱা কৰিব ইয়ে আপোনাৰ পাকস্থলীত এচিডৰ পৰিমাণ বৃদ্ধি কৰিব ফলত কি হ'ব আপোনাৰ খাদ্যবোৰ হজম দ্ৰুত হ'ব আপোনাৰ পাচন প্ৰক্ৰিয়া দ্ৰুত হ'ব বন্ধুসকল ই কোলা নিমখে আপোনাৰ এনে ধৰণৰ আমাৰ বডিত আমাৰ ইনটেষ্টিনৰ বহুত ধৰণৰ উপকাৰ সাধন কৰে বন্ধুসকল ইয়াৰ পিছৰ জীবিত ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰিব লাগিব হেতু হৈছে আপোনাৰ লং পেপাৰ অৰ্থাৎ পিপলি বন্ধুসকল এই পিপলিৰ ব্যৱহাৰ আমাৰ অসমীয়া সমাজত নজনা মানুহৰ সংখ্যা বহুত কমি ওলাব কাৰণ এই পিপলি এবিধ সুগন্ধি মছলা বন্ধুসকল এই পিপলিৰ ব্যৱহাৰে আপোনাৰ বডিত কেৱল যে হজম শক্তিয়ে বৃদ্ধি কৰিব বা আপোনাৰ পাচন প্ৰক্ৰিয়া যে কেৱল দ্ৰুত কৰিব হেয়াও নহয় ইয়াৰ উপৰিও এই পিপলি খোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু আপোনাৰ বডিত যদি আছে বা হ'বলৈ গৈ আছিল গোটেইবোৰ ধ্বংস হৈ যাব সেইবোৰ আপোনাৰ মানে বডিৰ পৰা নষ্ট কৰি দিব বন্ধুসকল এই পিপলি খোৱাৰ ফলত আপোনাৰ এষ্টেমাৰ প্ৰবলেম ব্ৰংকাইটিছ আপোনাৰ ডায়েৰিয়া কলেৰা এনেকুৱা যিবোৰ বেমাৰৰ বীজাণু বন্ধুসকল আপোনাৰ বডিত এটেক কৰিবলগীয়া থাকে সেইবোৰ ধ্বংস হৈ যাব ইয়াৰ উপৰি বন্ধুসকল এই পিপলিৰ ব্যৱহাৰে আপোনাৰ গনৰিয়া চাহনলীৰ সমস্যা মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষ যক্ষ্মা টোপনিৰ সমস্যা ডায়াবেটিছ কোলেষ্টৰেল এই আটাইবোৰৰ ক্ষেত্ৰত যথেষ্ট বেনিফিটস আগবঢ়ায় এই পিপলিৰ ব্যৱহাৰে বন্ধুসকল ওয়েট লছৰ ক্ষেত্ৰতো এই পিপলিয়ে যথেষ্ট সহায় কৰে অৰ্থাৎ আপোনাৰ পেটত থকা যেটো অতিৰিক্ত চৰ্বি সেই চৰ্বি বাৰ্ণ কৰাত এই পিপলিয়ে যথেষ্ট সহায় কৰে বন্ধুসকল আপোনাৰ স্মৃতি শক্তি বৃদ্ধি কৰাটো যথেষ্ট সহায় কৰে জালুক যেনেকৈ আপোনাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে জিৰা যেনেকৈ কৰে তেনেকৈ আপোনাৰ এই পিপলিয়েও আপোনাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে বন্ধুসকল এতিয়া আমাৰ শেষৰ জীবিত ইনগ্ৰেডিয়েন্টস এই ৰেমেডিটো ব্যৱহাৰ কৰিম হেতু হৈছে ব্লেক পেপাৰ অৰ্থাৎ জালুক বন্ধুসকল জালুকৰ বিভিন্ন ধৰণৰ বেনিফিটস আছে আপোনাৰ মোৰ বডিৰ ক্ষেত্ৰত গতিকে বন্ধুসকল জালুকে যে কেৱল আপোনাৰ পাচন প্ৰক্ৰিয়া দ্ৰুত কৰিব হেয়াও নহয় ইয়াৰ উপৰিও আপোনাৰ বিশেষকৈ স্মৃতি শক্তি বৃদ্ধি কৰাত আপোনাৰ পাহৰি যোৱা যেটো সমস্যা আছে পাহৰি যোৱা সমস্যাৰ পৰা আপোনাক মুক্তি দিব এই জালুকৰ সেৱনে বন্ধুসকল মোৰ জালুকৰ সেৱন কেনেকৈ কৰিব লাগে স্মৃতি শক্তি বৃদ্ধি কৰাৰ বাবে মোৰ আলাদা এটা ভিডিঅ' আছে আপোনালোকে চাব পাৰে বন্ধুসকল জালুকে ইয়াৰ উপৰিও আপোনাৰ যদি কেন্সাৰৰ বীজাণু বডিত সোমাব পৰা আছে সেয়াও ধ্বংস কৰি দিব আপোনাৰ স্কিনৰ বিভিন্ন সমস্যাৰ পৰা আপোনাক মুক্তি দিব আপোনাৰ চুলিৰ সমস্যাৰ পৰা মুক্তি দিব আপোনাৰ বডিত তেজ গঠন কৰিব আপোনাৰ ছালৰ সমস্যাৰ পৰা মুক্তি দিব গতিকে বন্ধুসকল এতিয়া আহক আমি এই ইনগ্ৰেডিয়েন্টস কেইটা একেলগ কৰি কেনেকৈ এই ৰেমেডিটো বনাম আৰু এটো কেনেকৈ ব্যৱহাৰ কৰিম সেই বিষয়ে অকমান জানি লও বন্ধুসকল আপুনি কি কৰিব এই পাঁচটা ইনগ্ৰেডিয়েন্টস সম পৰিমাণৰ ল'ব মানে প্ৰত্যেকটো বস্তু সমানে সমানে ল'ব লৈ পেলাই সেইখিনি আপুনি ভালকৈ সাফা কৰি লৈ হেতু আপুনি মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰি একদম পাউডাৰ টাইপ গুৰি কৰিব গুৰি কৰি লৈ হেতু আপুনি এটা এয়াৰ টাইট
টেমাত ভৰাই ৰাখিব যাতে বায়ু সোমাব নোৱাৰে বন্ধুসকল আপোনালোকে এবাৰত কমসে কম 1 মাহৰ ব্যৱহাৰ কৰিব পৰা ৰেমেডিজ বনাই ল'ব পাৰিব আৰু হেতু তেনেকুৱা এয়াৰ টাইট টেমাত ষ্ট'ৰ কৰি ৰাখিব পাৰিব এতিয়া এটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব বন্ধুসকল ইয়াৰ বাবে আপুনি 1 চামুচ পাউডাৰ কমেও একবাৰ অতিৰিক্ত দুবাৰ খাব পাৰিব আহাৰ খোৱাৰ পিছত আপুনি কি কৰিব 1 চামুচ পাউডাৰ আধা কাপ গৰম পানীত গুলি পেলাই আপুনি দুপৰীয়া ভাত খোৱাৰ পিছত খাই দিলে আকৌ ৰাতিও তেনেকৈ আপুনি আহাৰ খোৱাৰ পিছত আপুনি খাই দিলে চাব আপোনাৰ পাচন প্ৰক্ৰিয়া দ্ৰুত হ'ব আপোনাৰ কোষ কাঠিন্য নোহোৱা হৈ যাব আপোনাৰ ৰাতিপুৱা পেট চাফা হ'ব আপোনাৰ মানে লেট্ৰিন ক্লিয়াৰ হ'ব বন্ধুসকল আপোনালোকৰ পেটৰ সমস্যাৰ বাবে হজম শক্তি বৃদ্ধি কৰাৰ বাবে বা আপোনাৰ গেছৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ ঔষধ খাই আছে বন্ধুসকল আপোনালোকে এই ৰেমেডিজটো বেছি নালাগে আপোনালোকে মাত্ৰ 10 দিন ব্যৱহাৰ কৰি চাওক 10 দিন ব্যৱহাৰ কৰাৰ পাছত আপুনি নিজেই বাকি যিবোৰ ঔষধ খাই আছিল গেছৰ কাৰণে বা হজমৰ কাৰণে আপোনালোকে পাহৰি যাব আপোনালোকে নিশ্চয় এইটোৱে খাই গৈ থাকিব আৰু ইয়াৰ কোনো ধৰণৰ সাইড ইফেক্ট নাই কাৰণ সম্পূৰ্ণ নেচাৰেল বস্তু বন্ধুসকল আপোনালোকে এই ৰেমেডিজটো ব্যৱহাৰ কৰি যাওক আৰু খুব সোনকালে আপোনালোকৰ সেই পাচন প্ৰক্ৰিয়া যেটো সমস্যা হেতু নোহোৱা কৰক বন্ধুসকল আশা কৰো যে আজিৰ ভিডিঅ'টোত মই যিখিনি আলোচনা কৰিলো আপোনালোকে বুজি পাইছে আৰু আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি ভিডিঅ'টো চাই পেলে ভাল পাইছে তেতিয়া হলে লাইক এটা কৰিব ভিডিঅ' চাই কিন্তু লাইক নকৰে বন্ধুসকল যদি আপুনি মোৰ চেনেলত প্ৰথম ভিডিঅ' চাই আছে তেতিয়ালে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব উৎসাহ পাম বন্ধুসকল যদি ভাবিছে যে আনেও উপকৃত হওক তেতিয়া হলে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল সুখত থাকক শান্তিৰে থাকক সদায় ফূৰ্তি কৰি থাকিব জিন্দগী কেইদিনৰ বন্ধুসকল পৰ্যাপ্ত পৰিমাণে পানী খাব পানী অত্যন্ত প্ৰয়োজন আমাৰ বডিৰ কাৰণে বন্ধুসকল কমেও 1.5 ঘণ্টা ব্যায়াম কৰিব শৰীৰ চৰ্চাটো খুবই প্ৰয়োজন আমি কাম বন নকৰা মানুহৰ কাৰণে শৰীৰ চৰ্চাটো অত্যন্ত প্ৰয়োজন বন্ধুসকল আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক বিদায় দিয়ক ধন্যবাদ